Welcome to Simple Life YouTube channel. আপুনি নিজকে দুৰ্ভগীয়া বুলি ভাবি আছে নেকি? ৰাতিৰ আন্ধাৰত নিজানত বহি কান্দিছে নেকি? জীৱনৰ সমস্যাবোৰৰ লগত যুঁজি বাগৰি পৰিছে নেকি? সকলোৱে অৱহেলা কৰিবলৈ আৰম্ভ কৰিছে নেকি? আজি আপুনি বিফল কাৰণে কোনে আপোনাক গুৰুত্ব দিয়া নাই। সকলোৱে অৱহেলা কৰিবলৈ আৰম্ভ কৰিছে। যেতিয়ালৈকে আপুনি সফল নহব, কোনে আপোনাক গুৰুত্ব নিদিব। আপোনাৰ পৰিয়ালৰ মানুহ, আপোনাৰ বন্ধুবৰ্গ, আপোনাৰ প্ৰিয় মানুহ সকলোৱে ইগনোৰ কৰিবলৈ আৰম্ভ কৰিব। নাই, এনেকৈ নহব। আপুনি নিজকে সলনি কৰিব লাগিব। সফল হ'ব লাগিব। সাকসেছ ইজ দ্য বেষ্ট ৰিভেঞ্জ। আপুনি পাৰিব। যেতিয়া বাগৰি পৰিব জীৱনৰ লগত, তেতিয়া মনত পেলাব, মই পাৰিম, আই ডু। আপুনি প্ৰতিশ্ৰুতিবদ্ধ হৈ নিজৰ কামত লাগি যাওক। আনে কি কৈ যাব দিয়ক। আপুনি কৰ্ম কৰি যাওক, নিশ্চয় সফল হ'ব। আপুনি হতাশ নহ'ব, বাগৰি নপৰিব, আপুনি পাৰিব। এভৰিথিং ইজ পচিবল, সকলো সম্ভৱ। আপুনি কেতিয়াও নাভাবিব মই নোৱাৰিম। আপুনি ভাবি আছে মই কি কৰিব পাৰিম, মোৰ একোৱে নাই, মই কেনেকৈ কৰিম। জীৱনত ডাঙৰ কিবা কৰিবলৈ হ'লে আপোনাৰ ইচ্ছা শক্তি থাকিব লাগিব। শূন্যৰ পৰা আৰম্ভ কৰি সাম্ৰাজ্য সৃষ্টি কৰি দিয়া বহুত উদাহৰণ পৃথিৱীত আছে। আপুনি প্ৰথমতে নিজৰ ওপৰত বিশ্বাস ৰাখক। তাৰপিছত আপুনি প্লেনিং কৰক কেনেকৈ কৰিব। প্লেনিঙৰ পিছত গুৰুত্ব সহকাৰে সময় দিয়ক। যদি বিফল হয়, তাৰ পৰা শিক্ষা লৈ আকৌ চেষ্টা কৰক। নিশ্চয় সফল হ'ব। বেষ্ট অফ লাক।